আপোনালোকে চাই আছে ধৰিত্ৰীজান ইউটিউব চেনেল। ধৰিত্ৰীজান ইউটিউব চেনেললৈ আপোনালোকক পোনপ্ৰথমৰ বাবে স্বাগতম জনাইছোঁ। থাম্বনেইল লিখি গম পাইছে যিহেতু কি হ'বলৈ গৈ আছে। আজি এতিয়া বাজিছে 8টা। ঘৰতে ভাত খাবৰ বাবে মাংস আনিছে ৰাতি সাজৰ বাবে। মই মাংস বনাম, বহিনো কেনেকৈ মাংস বনাওঁ কি কৰোঁ আপোনালোকৰ লগতো ভাবিলোঁ শ্বেয়াৰ কৰোঁ মই বনোৱা মাংস বনোৱা পদ্ধতিটো। আৰু চবৰে মাংস বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ হয়, যিহেতু চবৰে হাতৰ সোৱাদো বেলেগ বেলেগ হয়। সেইকাৰণে মই ভাবিলোঁ মইনো কেনেকৈ মাংস বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ইউটিউব চেনেলত মই প্ৰথমবাৰৰ বাবে আহিছোঁ, কিবা যদি ভুল হয় ক্ষমা কৰি দিব। আৰু মোৰ চেনেলটো যদি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়। তেতিয়াহ'লে ব'লকচোন আজি মই বনোৱা মাংস ৰেচিপিটোলৈ আগবাঢ়োঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মাংসখিনি বনাবৰ বাবে মই ডিছ এখনতে লৈছোঁ কেঁচা পিঁয়াজ 2টা, আলু 3টা, জলকীয়া লৈছোঁ। জলকীয়া কম পৰিমাণে লৈছোঁ যিহেতু আমি জ্বলা কম খাওঁ। আৰু নহৰু লৈছোঁ 15 ফুটা, এভৰিডে মিট মছলা পেকেট 1টা লৈছোঁ। মিট মছলা দিলে মাংসখিনিও টেষ্টি হয় খাবলৈ। আৰু বেলেগ মছলা যোগ নকৰোঁ বাবে মই নহৰু কেইফুটামান বেছিকৈ লৈছোঁ। নহৰু লৈছোঁ 15 ফুটা। এতিয়া আমি ধুই লোৱা মাংসখিনি আনি ল'ম। ধুই লোৱা মাংসখিনি দেখাইছোঁ আপোনালোকক। মাংসখিনিত আমি কাটি থোৱা পিঁয়াজ দিম আৰু পিঁয়াজে মেৰিনেট কৰিম। কেনেকৈ মেৰিনেট এতিয়া দেখিছে মাংসখিনি ধুই লোৱা মাংসখিনি লৈ লৈছোঁ। এনেকৈ মই পিঁয়াজটো গোল গোলকৈ কাটি ভাল পাওঁ। মাংসৰ লগত মেৰিনেট কৰিবৰ কাৰণে মই গোল গোলকৈ কাটোঁ। আৰু মই নিমখ হালধি দিয়াটো আপোনালোকক নেদেখালোঁ। নিমখ হালধি আৰু মই মিট মছলা দিছোঁ। এই পেকেটটোৱে দিছোঁ, মাত্ৰ 3 চামুচ দিছোঁ। ধুনীয়াকৈ সানিম। আৰু কাটি থোৱা পিঁয়াজে 2টা লৈছিলোঁ। কাটি থোৱা পিঁয়াজে 2টাৰে মই এটা পিঁয়াজ দীঘল দীঘলকৈ এইখন ডিছত কাটি লৈছোঁ। আৰু নহৰু দিছোঁ, এইখিনি মই তেল মাৰোঁতে ব্যৱহাৰ কৰিম। আৰু জলকীয়া 2টাহে দিছোঁ, যিহেতু মই কৈছোঁ কমকৈ জ্বলা খাওঁ সেইটো কাৰণে 2টা জলকীয়া দিছোঁ। ইয়াত এতিয়া মিঠাতেল দিয়া হোৱা এতিয়া মই খাটি সৰিয়হৰ তেল ঘৰৰ তেল লৈছোঁ। এতিয়া এইখিনি মই মছলা নিমখ আৰু হালধি দিয়া নেদেখালোঁ। আগতে দেখোৱা পেকেটটোৱে মই মছলা 3 চামুচ দিছোঁ, মিট মছলা। আৰু এতিয়া এই মাংসখিনি সানি মেৰিনেট কৰিব লাগিব। মছলা নিমখ হালধি দি মাংসখিনি এতিয়া ধুনীয়াকৈ মেৰিনেট কৰি থৈছোঁ। মাংসখিনি মেৰিনেট কৰি হৈ গৈছে, কিন্তু কেৰাহীখন ভাবিছোঁ পাতি লওঁ। কেৰাহীখন গৰম হোৱালৈকে মই মাংসখিনি 15 মিনিটমান ৰাখি দিম। এতিয়া গেছৰ জেগাত কেৰাহীখন গৰম হোৱালৈকে এনেদৰে পাতি থ'ম। এয়া দেখিছে কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই মিঠাতেল দিছোঁ। মিঠাতেল কম পৰিমাণে দিম, কাৰণ আগতেই মই মেৰিনেট কৰোঁতে মাংসখিনিত তেল দি থৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ। যিমানেই মাংসখিনি ভাজি নিম পাছলৈ তেল ওলাই যাব। এতিয়া দেখিছে কেৰাহীখন ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই ইয়াত হাতেৰে পিঁয়াজখিনি দি দিম। তেল যিমানেই পকে ভাজি সিমান ধুনীয়া হয়। এতিয়া দি দিছোঁ। লগত কিন্তু মই নহৰু নাই দিয়া। নহৰু দিলে ভাজিখিনি মানে দেৱা টাইপৰ হয় পিঁয়াজখিনিৰ লগত, সেইটো কাৰণে মই নহৰুখিনি পাছত দিছোঁ, 1 মিনিটৰ পাছত দিছোঁ। এনেকৈ ভাজি থাকি পিঁয়াজখিনি ৰঙচুৱা নপৰালৈকে এনেকৈ 3 মিনিটমান ভাজিম। এয়া এতিয়া ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মই মাংসখিনি ঢালি দিছোঁ। মাংসখিনি ৰঙচুৱা নপৰালৈকে মই তেলত দিয়া হৈছে, তেনেকৈ আধা ঘণ্টা ভাজি দিছোঁ। মাংসখিনি আপোনালোকে বনালেও লাগিবলৈ নিদিব। এনেকৈ কোনো তলিয়া দিব নালাগে, ঢাকিব নালাগে। মাংসখিনি ঢাকন নিদিয়াকৈ এনেকৈ আধা ঘণ্টা ভাজি থাকিম। আধা ঘণ্টাৰ পিছত মাংসখিনি দেখিছেনে ধুনীয়াকৈ কমি গৈছে। এয়া মাংসখিনি ধুনীয়াকৈ কালাৰটো ওলাই গৈছে বাৰু। মাংসখিনি ৰঙচুৱা হ'ল। মাংসখিনি ৰঙচুৱা হৈছে। এতিয়া আমি ইয়াত বইল কৰি থকা আলুখিনি দেখিছে নহয়, ঢালি দিব। ধুনীয়াকৈ এইখিনি ফেটাই লৰাম যাতে তলত লাগি নাথাকে। তলত লাগি দিলে মাংসখিনি দেৱা ধুনীয়া এটা ওলাই, যাতে দেৰি যায়। আলুখিনি মিক্স কৰি দিছোঁ। দেখিছে এতিয়া আমি মাংসখিনি সিজিবৰ কাৰণে দি দিম, যাতে মাংসখিনি অকণমান সিজে। এতিয়া ইয়াত আমি 10 মিনিটমান থৈ দিম, মাংসখিনি ভালকৈ সিজক। 10 মিনিটৰ পিছত মাংসখিনি দেখিছে গোটা হৈ পৰিছে। এতিয়া আমি আধা চামুচ চেনি দিম। চেনি সম্পূৰ্ণ এচামুচ দিয়া নাই, অকণমান দিছোঁ। মাংস কালাৰৰ কাৰণে ব্ৰইলাৰ মাংস বনালে মই এনেকৈ চেনি অকণমান লাষ্টত দিওঁ, পানী দিয়া আগে পানী। আপোনালোকেও এনেকৈ মোৰতে ব্ৰইলাৰ মাংস বনালে চেনি অকণমান দি কেতিয়াবা চাবচোন।
মাংসখিনি কিমান ধুনীয়া কালাৰ আহে। পানী আপোনালোকে জোখমতে দিব। এতিয়া মই মাংস অনা ডাবৰটোতে কিমানটো জোখত পানী দিছোঁ, পানীও বেছি দিওঁ। ইয়াত দেখিছেনে? গতিকে তেজপাতটো ধুনীয়াকৈ মই মাংস বনালে চিম্পুলকৈ বনাই ভাল পাওঁ, কিন্তু চিম্পুলকৈ ঘৰতে খাওঁ কিন্তু চিম্পুলকৈ খালে আজিকালি বেমাৰ ইমান পটককৈ হয়, সেইকাৰণে বেছি মাংস মছলা জাতীয় বস্তু খাব নালাগে। সেইটো কাৰণে ঘৰত পৰাপক্ষত আমি চিম্পুলকৈ খাওঁ। দেখিছোঁ আপোনালোকে পিছলৈ দেখা দিছোঁ মাংস কালাৰটো এতিয়া কালাৰটো। এতিয়া আমি গেছটো ল' ফ্লেমত দিম। গেছটো ল' ফ্লেমত দিছোঁ আৰু অকণমান দিম, অকণমান পানী দি লওঁ। আমি জলকীয়া কাটিব অকণমান শুকাবলৈ এতিয়া ঢাকন দিম। আজি মাংস ৰেডি। এতিয়া পানীখিনি শুকাই গৈছে। মাংসখিনি ভাতৰ লগত খাম, সেইটো কাৰণে মই ইমানটো জোখতে ৰাখি দিম, ইয়াতে কেবি নকৰোঁ। এতিয়া মোৰ মাংসখিনি খাবৰ বাবে ৰেডি হৈ গ'ল। আজি বাৰু মোৰ মাংস ৰেচিপিটো চাই আপোনালোকে কেনে পালে, যদি ভাল পালে মোৰ ভিডিঅ'টো চাই আপোনালোকে মৰম দি যাব আৰু কেতিয়াবা আলহী আহিলেও এনেদৰে বনাই দিব পাৰিব। আৰু মই আজি ইউটিউব প্লেটফৰ্মখনত প্ৰথমবাৰৰ বাবে আহিছোঁ, কিবা যদি ভুল হয় ক্ষমা কৰি দিব আৰু অনাগত দিনত ভাল ভাল ভিডিঅ' দি যাব মই চেষ্টা কৰিম। আৰু আজি আপোনালোকলৈ মই ৰেচিপিটো আগবঢ়ালোঁ আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে মই ধৰিত্ৰী জানি বিদায় লৈছোঁ আৰু আজিলৈ বাই বাই।